সফট কৰ্নাৰ অলপমান নথকা নহয় এই ফটো সুতনে এটা গুছি আইলো বহুত দুখ লাগিছে এটা গৰমত মই হাতেৰে এনেকে আছো ইমান এই ভিডিওটো শেয়াৰ কৰব আৰু লগতে हेलो गुड मर्निंग की खबर आपलोक सकलोरे आशा करो आपलोक सकलो भाले আছে डेली ब्लॉगर आज অন্য এটা ভিডিওলে মই आपलोक সকলোকে স্বাগতম জনাইছো আৰু বৰ্তমান মই ৰেডি হৈছো যাবৰ কাৰণে শুটিংৰ কাৰণে আৰু ৰাতিপুৱা উঠি ব্ৰেকফাষ্ট কৰি ললো ফ্ৰেশ হৈ কৰি গাপা ধুই কৰি পুৰা ৰেডি হৈ গলো সো বলক এতিয়া শুটিংলৈ যাও আৰু আজিও মই আপোনালোকলে আগবঢ়াই দিম শুটিংৰ বিটিএছ ভিডিও লগতে দিনটো কি কৰিলো আপোনালোকৰ লগত শেয়াৰ কৰিম গতিকে বলক এতিয়া শুটিংলৈ যাও এখানে এটা কথা কইলো আজিও মোৰ শুটিং আছে বেলতলাত আৰু বেলতলাত শুটিং হলে মই বহুত দাবা কাৰণ মোৰ ইয়াৰ পৰা বহুত দূৰ হৈ যায় প্লাস ৰ'দটো কবই নালাগে ট্ৰাফিকটো কবই নালাগে আৰু স্কুটি চলাই যাব লগা হয় বাট উপায় নাই মোৰ ওচৰত সো এতিয়া যাম বেলতলালে मेकअप ललो और मेकअप लै पे रेडी हो गलो प्रथम तो सीन दिबर कारण जेहेतु कन्टिन्यूटी आछे गतिके एजो कस्टम मैं पिंधि ललो और एतिया जाऊ सीन दिबर कारण ताको आउटडोर और इमान रोड पाई ना और चुलिकेदालो मिली थोआ आছিলে जेहेतु सो एटा कन्टिन्यूटी हे गरमन मिली मिली आउटडोर सीन दिबे আৰু এই ৰ'দত মই এতিয়া দিম আউটডোৰ সিন আৰু আজি স্কুটিখনকো মই মানে সিৰিয়েলত উলিয়াই দিম আৰু স্কুটি মই একেলগে আজি আৰু এই সৌৰবে ইন্টেনশনালি মোক হয়নে না আউটডোৰ দিয়া নিদিয়া তুমি কোৱা কোৱা দিলো আনসাবস্ক্ৰাইব কৰিবা কিয় আনসাবস্ক্ৰাইব কৰিব ইন্টেনশনালি মোক আউটডোৰ সিনো পাতি থাকিব এই ৰ'দত তাকো বেলতলা শুটিং ইমান দূৰ আহিব লাগে কৰাতে ইয়েস এপাক ঘুৰা যা এনে হাত গৈ এনেকুৱা হৈ গ'ল এনেকুৱা এনেকৈ আছে এইটো পাইম এই তো কৰ পাইম এই ইয়াত জেগা লগা এয়া এটা হাইরা নাই হাত মে মাংস গগৈ ওই গগৈ তুমি খাতে লোৱা না মানুহটো ইমান গৰমত দেখি অসহ্য লাগিছে তুমি তো নাখাব লোৱা না और इतना आउटडोर कारण आहिलो रोदत स्कूटीत एकदम अवस्था बेया हो गए जान এই ফটো সুতনে হেত বেছি इतु कि जनाबलगिया कथा और तू देखुन मैं इटा কৈছো हे भाबिबलगिया एकु নাই মই সকলো কথা পাতিছো আৰু তেওঁলোকেও মই যিমান সোনকালে পাৰো তেওঁলোকৰ কোম্পানী জয়েন কৰিবলৈ কৈছে ইয়াতে হৈ গৈ এটা সিন কৰা এতিয়া গৈ আছো তললৈ আৰু এটা সিন কৰিবৰ কাৰণে रोड आही केने करे गेले स्कूटी गरम है गर्मी रोड पूरी पूरी आही गर्मी ओ तेरा की हम सारी दुनिया भूल जाते हैं
Action. আরে নিজৰা তোৰ কথাবোৰ বুজি পোৱা নাই কিয় বাৰে বাৰে একেটা কথাতে কিয় লাগি আছ বাৰু মই নহয় কথাবোৰ তই বুজাটো প্ৰয়োজন কিমান কষ্ট কৰিব প্ৰজেক্ট এটা তই কি এনেকৈ এৰি থৈ যাবি নেকি তাৰ বাহিৰে মোৰ ওচৰত আমাৰ একো উপায় নাই মই মোক সন্মান হানি কৰি সেইটো পিছত আৰু কাম কৰি থাকিব নোৱাৰোঁ ইয়াত সন্মান নষ্ট হোৱাৰ কথা আছে কচোন তই কচোন মই এইখিনি কথা জনাৰ পাছত সেইটো পিছত আৰু কেনেকৈ কাম কৰি থাকিব পাৰিম Hello. চ' এইফালে আমাৰ ৰমেন আছে হেল্ল' Hi. এতিয়া কথাটো হ'ল জানিব বিচাৰিছোঁ যে এতিয়া দুবৰী তো আদিত্যৰ লগত বিয়াখন অমৰৰ লগত বিয়াখন গম পাইছে কিন্তু আপোনাৰ মনৰ ভিতৰত দুবৰীৰ প্ৰতি অকণমান কিবা এটা আছে ন এতিয়া কি কৰিব কথাটো মানে এতিয়া তাকেইতো মই মানে এটা বেলেগ টেনশ্যনতহে আছোঁ এতিয়া মানে টেনশ্যনটো হৈছে কি অকল বিয়াখন হ'লে এটা চাইডেদি ভালো হয় মোৰ মানে এতিয়া মই মানে বিয়াখন হ'লে মই টেণ্টটো দিব পাৰোঁ টেণ্টৰ যিহেতু বিজনেছ আছে মোৰ গতিকে টেণ্টটো দিব পাৰোঁ কেটাৰিং দিব পাৰোঁ আৰু বিয়াখন নহ'লেও ভাল আমি লাইন মাৰি থাকিব পাৰোঁ গতিকে এই এটা সুবিধা দুটাৰ ভিতৰত কিবা এটা হ'লে হ'ল আৰু কিন্তু দুপৰীৰ প্ৰতি মনৰ ভিতৰত অকণমান ছফ্ট কৰ্ণাৰ ক'ৰবাত কিবা এটা ছফ্ট কৰ্ণাৰ অলপমান নথকা নহয় এইটো বাৰু চবৰে থাকিবই আৰু এতিয়া আমাৰ এতিয়া স্ক্ৰিপ্ট ৰাইটাৰে কি কৰে এতিয়া ছফ্ট কৰ্ণাৰে কোমলীয়াভাৱে ৰাখেনে আমাক দাঁত শিলৰ নিচিনাই কৰি দিয়ে এতিয়া ধৰিব পৰা নাই আৰু কিন্তু জোৰ জবস্তি হ'লেও দুপৰীক নিজৰ নকৰে মানে জোৰ জবৰদস্তি মানে এতিয়া তেনেকুৱা অপশ্যন এতিয়া আমাৰ হাতত নাই নহয় এতিয়া আমি এতিয়া বেলেগে লিখি দিয়া কথাহে মাতিব লাগে লিখি দিয়া কথাত যদি লিখি দিয়ে তেতিয়াহ'লে হ'ব লিখা কথাত আগবাঢ়িলে আকৌ ডিৰেক্টৰে বা কি কয় আকৌ এই আমাৰ বহিয়ে আছে সহকাৰী পৰিচালক কি বা কয় এতিয়া ইমানখিনি বকিলোঁ কি হ'ব এতিয়া এতিয়া লাষ্টত আমাৰ সেই তাৰে বিয়া হ'বগৈ দুবৰী আপোনালোকে এটা কাম কৰিব হিমানী চেনেলটো চাব দিয়ক মস্ত কষ্ট কৰি ভিডিঅ' বনাই আছে আৰু ভিডিঅ'টো চাই লাইক কৰিব কমেণ্ট কৰিব লাষ্টত চেনেলটো ষ্ট্ৰাইক মাৰি দিব আজি মানে হিমানীৰ বিশেষভাৱে দুখ কিয় দুখ অকমান আগতে বেলতলা বজাৰত শ্বুটিং কৰিবলৈ গৈছিলে যাওঁতে তাই নিজৰ পাপটো এৰি থৈ আহিলে সেইকাৰণে কান্দি আছে আৰু বেলেগৰ পাপটো লৈ আহিছে গৰমত মই হাতেৰে এনেকে আছো এয়া হোলচেল ৰেটত এক্টিং দিয়া বুলি কয় এই চেনেলটো চাই আপোনালোকে যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে যদি নতুনকৈ চাই আছে চেনেলটো ৰিপৰ্ট মাৰিব আৰু যিমান পাৰে সিমান ষ্ট্ৰাইক মাৰিব বঢ়িয়া হ'ল হোলচেল ৰেটত এক্টিং দিয়া ছোৱালীজনী হিমানী কলিতা এই নাম হিমানী কলিতা হিমানী কলিতা কোনোবাই খাব ন লাঞ্চ কৰিলোঁ কৰি অলপমান ৰেষ্ট ল'লোঁ ইফালে দাগ বহি গ'ল মানে শুই গৈছোঁ এনেকৈ তাৰপিছত এতিয়া আহি আছোঁ আকৌ নেক্সট চিন দিবৰ কাৰণে ছেইম কষ্টিউম আৰু আজি আউটডোৰ চিনে ভিডিঅ'টো চাই আপোনালোকে গম পাইছে হয়তো যে শ্বুটিঙৰ পৰা আহিয়ে মানে যাব লগা হ'ল ফেঞ্চি দুটামান সৰু সৰু বস্তু আনিব লগা আছিল আৰু ভিডিঅ'টো ভালকৈ চালে গম পাব মোৰ আজি পাউডাৰ পাফটো এৰি থৈ আহিলোঁ য'ত মানে ৰেষ্টুৰেণ্টৰ লোকেশ্যনত গৈছিলোঁ চ' এতিয়া আকৌ আনিছোঁ সেই সৰু সুৰা কি বস্তু আছিল কাৰণে আনিব গুচি গ'লোঁ আহিয়ে সেইকাৰণে ভিডিঅ' কৰা নহ'ল
কাৰণ অলৰেডি দেৰি হৈ গৈছে আৰু আজি মই ফেঞ্চি যাওঁতে মানে ফেঞ্চি বন্ধ কৰিব লৈছিলেগৈ চ' এতিয়া আহি পালোহি ফেঞ্চি পা 9:30 মান হৈ গ'ল আৰু এইফালে পূজাও কৰিলোঁ আহি পেলাই আৰু এতিয়া ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ কাৰণ এতিয়া ফ্ৰেছ হৈ পেলাই ডিনাৰ ৰেডি কৰিম গতিকে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আৰু গোটেই দিনটো কি কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ বিশেষকৈ আদৰৰ আচৰৰ বিহাইণ্ড দ্য চিন ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আদৰৰ আচৰ চাই আছে নাই কমেণ্ট ছেকশ্যনত জনাব আৰু মই এটাই ক'ম যে আদৰৰ আচৰ চাই থাকিব কাৰণ কিবা কিবি নতুন নতুন টুইষ্ট আহি থাকিব আহিব আৰু এতিয়া লাহে লাহে চ' চাই থাকিব বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে মোৰ গোটেই দিনটো বিৰাট ভালকৈ শ্বুটিং কৰি বিৰাট ভাল লাগিল খালি গৰমটোৰ কাৰণে অকণমান কষ্ট আৰু বাকী মই আশা কৰোঁ আপোনালোকেও আজি ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'লৈ মই আকৌ আহিম তেতিয়ালৈকে আপোনালোক সকলো ভালে থাকক ধন্যবাদ